Hey guys, নমস্কাৰ সকলোকে মোৰ এটা অন্য ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই আছে, যদি মোৰ ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে লাইক কৰিব, কমেন্ট কৰি জনাব আৰু মোৰ নতুন নতুন ভিডিঅ' পাবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব। আজি মোৰ ঘৰৰ পৰা দেউতা আহিছে, গতিকে মোৰ পাকঘৰত এজনী আজি নতুন ৰান্ধনী আছে, ভাবিলো আপোনালোকৰ লগত নতুন ৰান্ধনীৰ নতুন ৰেচিপিবিলাক শ্বেয়াৰ কৰোঁ। চাই থাকক আপোনালোকে ভিডিঅ'টো। আৰু লগতে জনাবচোন ঘৰৰ পৰা মানুহ আহিলে এনে মনটো কাৰ ভাল লাগে বাৰু? মোৰ কিন্তু বহুত ভাল লাগে। ঘৰৰ পৰা মানুহ আহি নোপোৱালৈকে মোৰ কেতিয়া আহিব লাগি থাকে। আজি মোৰ দেউতা অহাৰ কথা আছিল, দেউতা আহি নোপোৱালৈকে মোৰ মানে ৰাস্তালৈ চকুটো গৈয়ে থাকে প্ৰায়। গতিকে আপোনালোকে জনাবচোন ঘৰৰ পৰা মানুহ আহিলে কাৰ ভাল লাগে, আৰু ঘৰলৈ যাওঁ বুলি ক'লেতো তাতকৈও বেছিকৈ ভাল লাগে। গতিকে মোৰ ভিডিঅ'টো চাই থাকক। মই এতিয়া এজনী নতুন ৰান্ধনীৰ নতুন ৰেচিপি দেখুৱাম আপোনালোকক। বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এয়া আমাৰ নতুন ৰান্ধনীয়ে ভাত বনাই আছে। ভাত মানে এয়া মাংসহে বনাইছে বাৰু, কি বনাই নাজানো। আজিয়ে প্ৰথম ৰান্ধনীয়ে মছলা কোনটো দিছিলে আমাৰ পাহৰি গৈছেগৈ। এয়া আমাৰ লগত হেল্পাৰ দিছেনে। আজি বাবা আহিছে কাৰণে ভাত বনাইছে বাৰু, এনেই ভাত পানী বনোৱা আজিলৈকে দেখা নাই মই ৰান্ধনী। এইয়া মোৰ বাবাই কৈছে যে তাই এতিয়া মছলা পাহৰি যাব, আৰু পাহৰি গৈছেই বাৰু তাই। মাংস ৰান্ধনীয়ে ভুল কৰি প্ৰথমতে সৰু কেৰাহীত বনাই দিলে আজি। চাই থাকক ভিডিঅ'টো, মাংস অৱস্থা কেনেকুৱা কৰে আপোনালোকক মই দেখুৱাম লাষ্টত। এয়া ৰান্ধনী হাই কৈ দেখোন। ইয়াৰ ৰান্ধনীয়ে ইমানেই জোৰকৈ মছলা পিচিছে, টাইলছখন ভাগি যাব চাবি আকৌ দেই। এয়া দেখিছেনে ঘৰৰ পৰা মানুহ আহিলে কিমান লাভ হয়। গোটেই পাচলিয়ে ভৰাই তুলিছে। ইয়াত এতিয়া চাউল আছে, চাউল আনিছে, এয়া পাচলি। এয়া মোৰ মৰমৰ জেতুকা পাত লৈ আহিছে। মই জেতুকা বহুত ভাল পাওঁ আচলতে। এয়া আমাৰ ৰান্ধনীৰ কাইলৈ বাৰ্থডেও আছিলে বাৰু, হেপী বাৰ্থডে এডভান্সকেই দিছোঁ। ৰাতিপুৱা শুই উঠিয়েই গাঁৱলৈ যাব, সেইকাৰণে এতিয়াই মই হেপী বাৰ্থডেটো দি থৈছোঁ আৰু। লেটকৈ বোলে আমাক বাৰ্থডে পাৰ্টিটো দিব, বাৰ্থডে দিনাও মাংসটো বনায়। বাৰ্থডে হৈছে তাই, কিন্তু আমি পাৰ্টি দিব লাগে বোলে। এয়া এইফালে ময়ো এটা দুটা হেল্প কৰি দিছোঁ বাৰু, নিদিয়াকৈ থকা নাই। এয়া জলকীয়াটো এনেই খাব পৰাকৈ দিবা আৰু। ৰান্ধনী মাংস নহওঁতেই কালাৰক লৈ ফুটনি আহিয়ে গ'ল। শুনিও চাইছে আকৌ মাজতে। আমাৰ ৰান্ধনীয়ে কেৰাহী সলাই ল'লে দেই। ঢাকি দে। আমাৰ মাংস হৈ গ'ল। এয়া লাষ্টত, একেবাৰে লাষ্টত দিছে, এয়া লাই পাত দিছে ৰান্ধনীয়ে। নাজানো আৰু খাবলৈ কেনেকুৱা হয়। এয়া মাংস পুৰা ধুনীয়া হৈছে, ধুনীয়াকৈ উতলি আছে। এয়া ৰান্ধনীয়ে কেনেকুৱা মাংস বনালে আমি এতিয়া খাই জনাই আছোঁ আপোনালোকক। আমি এতিয়া ভাত খাম আৰু। ৰান্ধনীয়ে ভাত বাঢ়িছে আৰু মাংস বিতৰণ কৰি আছে। এয়া পাৰিছে আৰু অলপ অলপ। মাংসখিনি খাবলৈ বহুত বেছি ধুনীয়া হৈছিলে। এয়া আমাৰ ঘৰৰ সকলোৱে মিলি পেলাই আমি ধুনীয়াকৈ ভাত খালোঁ। দেউতা, মই, ভাইটি, ভণ্টি আৰু মোৰ ঘৰৰ দেউতা। গতিকে আজিৰ ভিডিঅ'টোৰ পৰা মই বিদায় লৈছোঁ। আশা কৰোঁ আপোনালোকে মোৰ ব্লগটো চাই ভাল পালে। যদি ভাল পালে মোক লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।